हेलो एवरीवन की खबर आशा करूँ आपलोक सकलो जेन भाले आछे मैं सुम्पी आपलोक सकलोके लार्न एंड क्राफ्ट विथ मी चेनेलटुলৈ स्वागतम जनाइছো যদি ভিডিওটো ভাল পায় তেনে লাইক কৰিব ধুনিয়া ধুনিয়া কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোক সকলো যেন সুস্থ আছা আজি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ 1 পৰিমেয় সংখ্যা এই চেপ্টাৰটোৰ পৰা আৰম্ভ কৰিব ওলাইছো গতিকে বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্নটো দিছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় মানি চলে আৰু এটো কি হ'ব শুদ্ধ নেক্সট দিছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এটো ভুল হ'ব বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে হা নেক্সট কোৱেশ্চন নম্বৰ 3 ত দিছে পৰিমেয় সংখ্যাত বিয়োগত আবদ্ধ নহয় এটো কি হ'ব ভুল নেক্সট শূন্যৰ প্ৰতিক্ৰম নাই এটো হ'ব শুদ্ধ 0 টু পৰিমেয় সংখ্যা এটো হ'ব শুদ্ধ এটা তোমালোকে চালে গম পাবা ইয়াত চোৱা 3/2 আছে ইয়াতো 3/2 আছে মানে আগত এনে ইয়াত তেনেকে চোৱা 5/6 আছে 5/6 আৰু গুটেকিটা এফালেও পূৰণ চিন হৈ আছে ইয়াতো পূৰণ চিন হৈ আছে গতিকে ইয়াত চোৱা 4/7 4/7 গতিকে আমি গম পালো যে এটো কি হ'ব শুদ্ধ হ'ব মানে দুইটা সাইড সমান হৈ আছে কিন্তু নেক্সট কোৱেশ্চনটো চোৱা ইয়াত 5/9 আছে ইনটু ব্ৰেকেট দিয়া হৈছে 3/2 প্লাস 7/3 ঠিক আছে ঠিক তেৰে ইয়াত চোৱা 5/9 ইনটু 1/3 প্লাস 7/3 এটা এই কোৱেশ্চনটো চোৱা 5/9 টু 3/1/3 লগত কি হৈ আছে পূৰণ হৈ আছে কিন্তু ইয়াত কি হৈ আছে ব্ৰেকেটৰ ভিতৰত আছে গতিকে এটো কি হ'ব সমান নহয় বুজি পাইছা নে এটো কি হ'ব অশুদ্ধ নেক্সট কোৱেশ্চনটো ইয়াত তোমালোকে চোৱা 7/12 3/7 11/12 ইয়াতো একে আছে কিন্তু ব্ৰেকেটত থকা কাৰণে এটো কি হ'ব ইকুৱেল নহয় বুজি পাইছা নে নেক্সট তো চোৱা -3/11 2/9 আৰু ইয়াতে কি দিছে -3/11 এটোটো সমান হ'ব নোৱাৰে ন এফালে কি হ'ব চোৱা -3 2 কৰিলে -6 হ'ব মানে এটো কি হ'ব -6 উলাব আৰু ইফালে 11 9 গুণ কিমান 99 বুজি পাইছা নে গতিকে এটো কি হ'ব ইকুৱেল নহয় হল নেক্সট কোৱেশ্চন নম্বৰ 10 ত আছে চোৱা এটো ইয়াতে চোৱা একে আছে 4/9 ইয়াতে 4/9 আছে আকৌ ব্ৰেকেটৰ ভিতৰত আছে চোৱা 11/12 আৰু -5/6 বুজি পাইছা নে ইয়াতে চোৱা ইয়াতে এটো আমাৰ সহযোগ বিধি প্ৰয়োগ কৰা হৈ আছে গতিকে এটো কি হ'ব শুদ্ধ হ'ব তোমালোকে যেতিয়া কোৱেশ্চন কিটা কৰাম তেতিয়া ভালকে বুজি পাবা নেক্সট কোৱেশ্চন নম্বৰ 2 ত চোৱা যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা ইয়াতে কোৱেশ্চন নম্বৰ 1 ত আছে -7/9 এইকিটা একেবাৰে সহজ মানে কি হয় চোৱা চিন কিটা হলনি হলে হৈ যাব ইয়াত এটা -7 আছে ন ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব জানানে 7/9 হল নেক্সট কোৱেশ্চন নম্বৰ 3 ত আছে চোৱা কোৱেশ্চন নম্বৰ 2 ত আছে 3 বুজি পাইছা নে এটা 3 যোগাত্মক বিপৰীত কি হ'ব জানা ইয়াৰ তলত একো নাই মানে কি চিন এটা আছে প্লাস চিন এটা আছে হয়নে গতিকে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -3 কোৱেশ্চন নম্বৰ 3 ত আছে -2/8 ইতে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 2/8 বুজি পাইছা নে মাইনাস চিনডাল আতৰি যাব মানে বুজি পাইছা প্লাস চিন থাকিলে মাইনাস চিন হ'ব আৰু মাইনাস চিন থাকিলে কি হৈ যাব প্লাস হৈ যাব নেক্সট 4 ত দিছে 19/-7 এটা এটোৰ যোগাত্মক বিপৰীত কি হ'ব 19/7 বুজি পাইছা একেবাৰে সহজ নেক্সট 5 নম্বৰটো আছে 5 নম্বৰটো কি হ'ব চাই লোৱা 5 ত আছে -a/c হয় এটা -a/c ৰ যোগাত্মক বিপৰীত কি হ'ব a/c নেক্সট কোৱেশ্চন নম্বৰ 3 ত দিছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা এতিয়া ইয়াতে চোৱা -20/11 ৰ যোগাত্মক বিপৰীত কি হ'ব ইয়াতে কি কৰিব লাগিব মাইনাসটো প্লাস কৰি দিলে হ'ল বুজি পাইছা নে 20/ কি হ'ব 11 ইয়াতে মাইনাস চিনডাল আছে মাইনাস চিনডাল আতৰি পেলে কি হৈ গ'ল প্লাস হৈ গ'ল ঠিক তেনেদৰে 5/6 টো কি হ'ব ইয়াতে একো চিন নাই মানে কি বুজাইছে মাইনাস চিন প্লাস চিন আছে গতিকে প্লাস টো কি হৈ যাব মাইনাস হৈ যাব অৰ্থাৎ -5/6 অৰ্থাৎ 5/6 ৰ যোগাত্মক বিপৰীত কি হ'ব -5/6 নেক্সট কোৱেশ্চন নম্বৰ 4 ত দিছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা
বুজি পাইছেনে ইয়াতে আমি কি কৰিব লাগিব আগতে আমি লিখিছিলোঁ যোগাত্মক বিপৰীত আৰু এতিয়া আমি কি কৰিব লাগিব গুণাত্মক বিপৰীত উলিয়াব লাগিব এতিয়া চোৱা 13 -13 আছে 1 নম্বৰ কোৱেশ্যনটোত আৰু আমি সকলোৱে জানো যে যিকোনো সংখ্যা কি হয় তলত এক এটা থাকে হয়নে গতিকে সেইকাৰণে আমি 13/1 পাতিছোঁ মাইনাছ চিন থকাৰ কাৰণে মাইনাছ পাতিছোঁ এতিয়া তোমালোকে কি কৰিবা যিটো সংখ্যা পোৱা সেই সংখ্যাৰ প্ৰতিক্ৰমটো লিখিবা মানে উলুটাটো লিখিবা বুজি পাইছানে ইয়াতে মাইনাছ চিন আছে গতিকে মাইনাছ এতিয়া উলুটা কৰিলে কি হ'ব চোৱা 1টো ওপৰত যাব 13টো তলত আহিব গতিকে আমাৰ এনসাৰটো কিমান হ'ব -1/13 বুজি পাইছানে উলুটা কৰি দিলে হ'ল অৰ্থাৎ প্ৰতিক্ৰমটো লিখিলে হ'ব নেক্সট দিছে চোৱা -4/9 * -2/7 তে ইয়াতে চোৱা মাইনাছে মাইনাছে প্লাছ মানে কটা গ'ল গতিকে ইয়াতে কাটি দিছোঁ চোৱা 4 × 2 = 8 আৰু 9 × 7 = কিমান 63 বুজি পালানে এতিয়া আমি কিমান পালোঁ চোৱা 8/63 পালোঁ হ'ল ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব এইটো উলুটা কৰিব লাগিব মানে বুজি পাইছানে 63/8 বুলি পাতিব লাগিব মানে উলুটা কৰি দিলেই হ'ল আৰু দেই নেক্সট কুৱেশ্যনটো তোমালোকৰ দিছে কুৱেশ্যন নম্বৰ 3 দিছে -2 * 2/5 হ'ল এতিয়া এই কুৱেশ্যনটো আমি কি কৰিব লাগিব চোৱা ইয়াতত এক এটা আছে বুলি ধৰি লওঁ বুজি পাইছানে গতিকে 5 × 1 = 5 আৰু মাইনাছ চিন আছে গতিকে -2 × 2 কিমান 4 বুজি পালানে -4/5 এতিয়া ইয়াতে চোৱা -4/5টো প্ৰতিক্ৰম কি হ'ব মাইনাছ চিন আছে গতিকে মাইনাছ ইয়াতে কি হ'ব চোৱা 4টো তলত বহি যাব ওপৰত থকাৰ কাৰণে তলত বহিব আৰু 5টো ওপৰত তলত বহাৰ কাৰণে কি হ'ব ওপৰত বহি যাব বুজি পালা গতিকে এনসাৰটো কিমান হ'ব -5/4 নেক্সট কুৱেশ্যনটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোত আছে -1 বুজি পাইছানে গতিকে -1ৰ প্ৰতিক্ৰমটো কি হ'ব এতিয়া চোৱা -1ৰ প্ৰতিক্ৰম -1 হ'ব কাৰণ ইয়াৰ তলত এক এটা আছে ইয়াকো উলুটাই দিলে কি পাম আমি একেটাই পাম গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব -1 হ'ব নেক্সট কুৱেশ্যনটো কি দিছে চোৱা 2n/5 এতিয়া ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব মানে গুণাত্মক বিপৰীতটো কি হ'ব ইয়াৰ প্ৰতিক্ৰমটো হয়নে এতিয়া ইয়াৰ প্ৰতিক্ৰমটো কিমান পাম চোৱা 5টো তলত আছে গতিকে সি কি হ'ব ওপৰত গুচি যাব আৰু 2n টো ওপৰত আছে গতিকে সি ক'ত আহিব তলত আহিব বুজি পালানে গতিকে এনসাৰটো কিমান হ'ব 5/2n কুৱেশ্যন নম্বৰ 5ত দিছে -1 সমষ্টি 3/2 গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া ইয়াতে আমি প্ৰথমতে কি কৰোঁ সেই সংখ্যাটো পাতি লওঁ -1 সমষ্টি 3/2 হয়নে ইয়াকে আমি প্ৰথমতে সমষ্টিটো ভাগি লওঁ সমষ্টিটো ভাগিলে কিমান পাম চোৱা তলত 3 আছে গতিকে 3 হ'ব 3 × 3 3 × 2 কিমান 5 হ'ল আমি সংখ্যাটো কিমান পালোঁ -5/3 পালোঁ হ'ল এতিয়া ইয়াৰ গুণাত্মক বিপৰীতটো আমি উলিয়াব লাগিব এতিয়া লিখা এতেকে -5/3 গুণাত্মক বিপৰীত হ'ব কিমান হ'ব এতিয়া চোৱা ইয়াক কি কৰিব লাগিব উলুটা কৰিব লাগিব হয়নে মাইনাছ চিন আছে গতিকে মাইনাছ পাতিছোঁ ইয়াক এতিয়া উলুটা কৰিলে আমি কিমান পাম 3টো তলত আছে গতিকে ই ক'ত যাব ওপৰত যাব আৰু 5টো ওপৰত আছে গতিকে সি ক'ত বহিব তলত বহিব বুজি পাইছানে ইয়াৰ গুণাত্মক বিপৰীতটো কিমান পালোঁ আমি -3/5 বুজি পাইছানে কিন্তু আমাৰ ইয়াত কুৱেশ্যনটোত কিমান আছিল 5/3 মানে উলুটাকে দিছিলোঁ হয়নে গতিকে লিখিব লাগিব এতেকে নহয় ইয়াত লিখা যুক্তি দিব দিছে কাৰণ লিখা কাৰণ 1 সমষ্টি 3/2 গুণাত্মক বিপৰীত -3/5 নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি হ'ব এতিয়া চোৱা 1ৰ গুণাত্মক বিপৰীত হ'লে কি হ'ব যে গুণাত্মক বিপৰীতত কি হয় উলুটা হয় বস্তুটো হয়নে গতিকে 1ৰ গুণাত্মক বিপৰীত কিমান হ'ব 1 হ'ব আৰু যোগাত্মক বিপৰীত কি হ'ব -1 হ'ব মানে প্লাছ চিন থাকিলে কি হৈ যায় মাইনাছ হৈ যায় তোমালোকে ধুনীয়াকৈ বহীত পাতি ল'বা দেই নেক্সট কুৱেশ্যন নম্বৰ 7ত আছে -4/9 আৰু 11/16 গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা এতিয়া মই কিতাপত পাতি দিছোঁ চাই লোৱা -4/9ৰ গুণাত্মক বিপৰীত কি হ'ব জানানে উলুটা হৈ যাব হয়নে ওপৰত বহিব 9 আৰু তলত বহিব কিমান 4 হ'ল আকৌ তোমাৰ কিমান দিছে চোৱা 11/16 এতিয়া 11/16ৰ গুণাত্মক বিপৰীত কি হ'ব চোৱা ওপৰত বহিব 16 আৰু তলত বহিব কিমান 11 বুজি পালানে এইটোৱে হ'ব তোমালোকৰ কি এনসাৰ নেক্সট কুৱেশ্যন দিছে
তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা অৰ্থাৎ কি কৰিব লাগে 2/3 প্ৰতিক্ৰম লিখিব লাগে -5/12 কি কয় প্ৰতিক্ৰম লিখিব লাগে এতিয়া চোৱা 2/3 প্ৰতিক্ৰম হ'ব 3/2 মানে উল্টা হৈ যাব হয় নেক্সট তোমালোকৰ কিমান আছে -5/12 গতিকে ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব ওপৰত হ'ব 12 তলত হ'ব কিমান 5 বুজি পালা